নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক এছটি ইনকাম বিডি এপছটোৰ কথা ক'ম। বন্ধুসকল, আপোনালোকে এই এপছটোৰ পৰা পইচা ইনকাম কৰিব পাৰিব। বন্ধুসকল, আপোনালোকে পইচা আনি পে'পালৰ দ্বাৰা ট্ৰেন্সফাৰ কৰিব পাৰিব। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল পায় এটা লাইক কৰি দিব। বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থব পাৰে। বন্ধুসকল, আপোনালোকেও জানে মই আপোনালোকৰ কাৰণে সদায় এনা ভিডিঅ' লৈ আহোঁ। বন্ধুসকল, আপোনালোকে ঘৰতে বহি পইচা ইনকাম কৰিব পাৰিব। বন্ধুসকল, বেছি পলম নকৰোঁ, আপোনালোকক এছটি ইনকাম বিডি এপছটোৰ কথা কওঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই এপছটো ফেক এপছ নহয়। বন্ধুসকল, আপোনালোকে এই এপছৰ পৰা সঁচাকৈ পইচা ইনকাম কৰিব পাৰিব। বন্ধুসকল, এই এপছটোৱে সঁচাকৈ পইচা দিয়ে। বন্ধুসকল, মই এপছটো ইনষ্টল কৰোঁ। जो तेरे लिए सौ दर्द सहे महफूज रहे तेरी आन सदा चाहे जान मेरी ये रहे ना रहे मेरी ज़मीन महबूब मेरी नस नस में तेरा इश्क बहे फीका ना पड़े कभी रंग तेरा जिस्मों से निकल के खून कहे বন্ধুসকল, এপছটো ইনষ্টল হৈ গ'ল। বন্ধুসকল, এপছটো অপেন কৰোঁ। বন্ধুসকল, আপোনালোকে এপছটো চাইন ইন কৰিব লাগিব। বন্ধুসকল, আপোনালোকে তলত যোনটো চাইন আপ বুলি দেখা পাইছে তাতে ক্লিক কৰি দিব। বন্ধুসকল, আপোনালোকৰ নাম দিব, ইমেইল আইডি, পাছৱৰ্ড দিব, কনভাৰ্ট পাছৱৰ্ড ৰেফাৰ কোড দিব। বন্ধুসকল, এতে মোৰ নামটো দি দিওঁ, নৱজিত কলিতা। নৱজিত বন্ধুসকল, এতিয়া আপোনাৰ ইমেইল আইডিটো দিব। বন্ধুসকল, এতিয়া মই ইমেইল আইডিটো ডাইল কৰি দিওঁ। বন্ধুসকল, এতিয়া আপোনাৰ পাছৱৰ্ডটো দিব। বন্ধুসকল, এতিয়া মই পাছৱৰ্ডটো ডাইল কৰি দিওঁ। বন্ধুসকল, এতিয়া আপোনাৰ কনভাৰ্ট পাছৱৰ্ডটো দিব। বন্ধুসকল, আপোনাৰ কনভাৰ্ট পাছৱৰ্ড একে পাছৱৰ্ডটোৱে দিব। বন্ধুসকল, এতিয়া মই কনভাৰ্ট পাছৱৰ্ড ডাইল কৰি দিওঁ। বন্ধুসকল, এতিয়া আপোনাৰ ৰেফাৰ কোডটো দিব। বন্ধুৰ ৰেফাৰ কোডটো এটি দিব। ব্ৰেকেটত যোনটো 1 2 3 4 বুলি দিয়া আছে এতিয়া ডাইল কৰি দিব। 1 2 3 4 বন্ধু। তাৰপিছত আপোনাৰ বাকচত ক্লিক কৰি চাইন আপটোত ক্লিক কৰিব। বন্ধুসকল, এতিয়া আপোনালোকে ইমেইল আইডি আৰু পাছৱৰ্ডটো ডাইল কৰি দিওঁ। মই ইমেইল ডাইল কৰি দিওঁ। বন্ধুসকল, এতিয়া আপোনাৰ পাছৱৰ্ডটো ডাইল কৰি দিব। বন্ধুসকল, এতিয়া মই পাছৱৰ্ডটো ডাইল কৰি দিওঁ। বন্ধুসকল, মই এতিয়া ইমেইল আইডিৰ পাছৱৰ্ডটো দিলোঁ। তাৰপিছত আপোনালোকে চাইন ইনটোত ক্লিক কৰি দিব। ছেভ কৰি দিব। বন্ধুসকল, এপছটো খোলা গ'ল। বন্ধুসকল, আপোনালোকে এপছটোত কেনেকৈ ইনকাম কৰিব। বন্ধুসকল, আপোনালোকে ৱাটচ ভিডিঅ' চাইও ইনকাম কৰিব পাৰিব। বন্ধুসকল, আপোনালোকে ৱাটচ ভিডিঅ'টো ক্লিক কৰিব। আপোনালোকে ৱাটচটোত ক্লিক কৰিব। বন্ধুসকল, আপোনালোকে এনেকৈ ৱাটচ ভিডিঅ' চাই ইনকাম কৰিব পাৰিব। তাৰপিছত মই বেক কৰি দিওঁ। বন্ধুসকল,
আপোনালোকে লাকি স্পিন কৰি ইনকাম কৰিব পাৰিব বন্ধুসকল। আপোনাৰ লাকি স্পিন ক্লিক কৰিব, পেজটো ক্লজ কৰিব, প্লে স্পিন কৰিব। বন্ধুসকল আপোনালোক এনেকৈ লাকি স্পিন কৰি ইনকাম আপোনাৰ এনেকৈ স্পিন কৰি ইনকাম কৰিব। তাৰপিছত কালেকশ্যন ক্লিক কৰিব, বন্ধুসকল বন্ধুসকল আপোনালোকে এনেকৈ লাকি স্পিন কৰি ইনকাম কৰিব পাৰিব বন্ধুসকল। তাৰপিছত মই বেক কৰি দিওঁ। বন্ধুসকল আপোনালোকে চেক কাট কৰি ইনকাম কৰিব পাৰিব বন্ধুসকল। আপোনাৰ চেক কাটটোত ক্লিক কৰিব, ষ্টাৰ্ট নাওটোত ক্লিক কৰিব, তাৰপিছত নট নাওটোত ক্লিক কৰি দিব। বন্ধুসকল আপোনাক বগা কৰি দিব, চাওক বন্ধুসকল মই চেক কাট কৰাৰ লগে লগে মই 6টা কইন্স পাই গেলো বন্ধুসকল। আপোনালোকে এনেকৈ চেক কাট কৰি ইনকাম কৰিব পাৰিব। বন্ধু আপোনাৰ চেকৰ এনেকে বগা কৰি দিব, চাওক বন্ধু মই 8টা কইন্স পাই গলো। তাৰপিছত অকে কৰি দিব, তাৰপিছত এডভাৰটাইজ আহিব, এডভাৰটাইজটো ক্লজ কৰি দিব। বন্ধুসকল আপোনালোকে এনেকৈ চেক কাট কৰি ইনকাম কৰিব পাৰিব বন্ধুসকল। তাৰপিছত মই বেক কৰি দিওঁ, কৰিব বন্ধুসকল। এতিয়া আপোনালোকে মেটচ কৰি ইনকাম কৰিব পাৰিব বন্ধুসকল। আপোনাৰ ষ্টাৰ্ট নাওটোত ক্লিক কৰিব, তাৰপিছত এডভাৰটাইজটো ক্লজ কৰিব। বন্ধুসকল এতিয়া আপোনাৰ মেটচ কৰি ইনকাম কৰিব বন্ধুসকল। পূৰণ কৰি দিব, আপোনাৰ পূৰণ পালে বন্ধুসকল। এতিয়া আপোনাৰ শুদ্ধ এনচাৰটো বাছি লৈ ল'ব লাগে। এতিয়া 9×4 পূৰণ কৰিলে 37টোত ক্লিক কৰি দিব। তাৰপিছত এডভাৰটাইজ আহিব, এডভাৰটাইজটো অলপ সময় ৱেইট কৰিব লাগিব। তাৰপিছত কালেক্ট কইন্সটোত ক্লিক কৰিব, তাৰপিছত ন থেংকছ কৰিব বন্ধুসকল। আপোনালোকে এনেকৈ মেটচ কৰি ইনকাম কৰিব পাৰিব বন্ধুসকল। মোৰ বেলেঞ্চ দেখালা 54 টকা বন্ধুসকল। আপোনাৰ 3 4 কিমান হয়? আপোনাৰ 3 4 পূৰণ কৰিলে 12 হয়। 12টোত ক্লিক কৰিব, নট চেঞ্জ কৰিব, তাৰফালে ক্লিক কৰিব, তাৰপিছত এডভাৰটাইজটো ক্লজ কৰিব। বন্ধুসকল টাইম হৈ আছে বন্ধুসকল। আপোনালোক এনেকৈ মেটচ কৰি ইনকাম কৰিব পাৰিব। চাওক বন্ধুসকল বেলেঞ্চ দেখালাক 64 টকা বন্ধুসকল। আপোনালোকে এনেকৈ মেটচ কৰি ইনকাম কৰিব পাৰিব বন্ধুসকল। তাৰপিছত মই বেক কৰি দিওঁ।
আপোনালোকে মাই প্ৰফাইলটোত যাব, গেট ফ্ৰী ST ক্লিক কৰিব। বন্ধুসকল আপোনালোকে যে ইনভাইট কৰি ইনকাম কৰিব পাৰিব। বন্ধুসকল মই ইনভাইট কৰিছোঁ, এটাক লৈ ইনভাইট কৰাৰ লৈ 100টা কইন্স পাইছোঁ। বন্ধুসকল মোৰ পইণ্ট হৈছে 164টা। বন্ধুসকল আপোনালোকে কেনেকৈ ইনভাইট কৰি 100টা কইন্স পাব বন্ধুসকল। আপোনালোকে এই এপছটো আপোনাৰ লগ বন্ধুক এই এপছটো ইনষ্টল দি দিব বন্ধুসকল। আপোনাৰ এপছটো ইনষ্টল কৰাৰ লগে লগে আপোনালোকক আপোনাৰ নাম দিবা অলপ পাছপৰ্ট কনফাৰ্ম পাছপৰ্ট ৰেফাৰ কোড। বন্ধুসকল মোৰ ৰেফাৰ কোড হৈছে 99626। বন্ধুসকল মোৰ এই ৰেফাৰ কোডটো যদি ইউজ কৰে তেতিয়াহ'লে মই 100টা কইন্স পাই যাম বন্ধুসকল। মই আপোনালোকক দেখুৱাই দিম, মই এটা বেলেগ মোৰ মোবাইলত দি দেখুৱাই দিম আপোনালোকে কেনেকৈ কি কৰিব বন্ধুসকল। এই এপছটো ফেক এপছ নহয় বন্ধুসকল। আপোনালোকে এই এপছৰ পৰা সঁচাকৈ পইচা ইনকাম কৰিব পাৰিব বন্ধুসকল। আপোনালোকে এই এপছ আপোনাৰ লগ বন্ধু এই এপছটো ইনষ্টল কৰিব দিয়ক। আৰু বন্ধু চবৰে ৰেফাৰ কোডটো বেলেগ বেলেগ হ'ব। মোৰ ৰেফাৰ কোডটো হৈছে 99626। বন্ধুসকল মই এপছটো যাক ইনষ্টল কৰিব দিছোঁ সি যদি মোৰ এই ৰেফাৰ কোডটো যদি ডাইল কৰি দিয়ে তেতিয়াহ'লে মই 100টা কইন্স পাই যাম বন্ধুসকল। মই এটা বেলেগ মোৰ মোবাইলত দেখাই দিওঁ কেনেকৈ কি কৰিব। মোৰ মোবাইলটো দেখাই দিওঁ বন্ধুসকল। মই আগতে এপছটো ইনষ্টল কৰিব লাগিব বন্ধুসকল। মই প্লে ষ্টৰত যাই মাথা চাৰ্চ কৰোঁ ST ইনকাম বুলি, ST ইনকাম বন্ধুসকল। এপছটো ST ইনকাম এপছটো মই ইনষ্টল কৰোঁ। ইনষ্টল কৰি আপোনালোকক মই দেখি দিওঁ কেনেকৈ কি কৰিব বন্ধুসকল। আৰু আপোনালোকে যদি এতিয়া যদি এই এপছটো ইনষ্টল কৰা নাই ইনষ্টল কৰিব বন্ধুসকল। এই এপছটো ভাল এপছ। এই এপছটো আপোনালোকে ইনভাইট কৰি ইনকাম কৰিব পাৰিব। এই এপ্লিকেশ্যনটো ভাল বন্ধুসকল। মই এপছটো ডিছক্ৰিপশ্যনত দি দিম, তাৰে পৰা যায় আপোনালোকে ইনষ্টল কৰিব পাৰিব। নহ'লে আপোনাৰ প্লে ষ্টৰত আহি চাৰ্চ কৰি দিব ST ইনকাম BD বুলি। বন্ধুসকল এপছটো ইনষ্টল অ'পেন কৰোঁ বন্ধুসকল। আপোনালোকে যিটো জানে মই প্ৰথমতে অৱশ্যে চাইন ইনটোত ক্লিক কৰিব, চাইন আপটোত ক্লিক কৰিব বন্ধুসকল। এতিয়া আপোনাৰ নামটো দিব, ইমেইল ID পাছপৰ্ট কনফাৰ্ম পাছপৰ্ট মই ডাইল কৰি দিওঁ, ইমেইল ID ডাইল কৰি দিওঁ, এতিয়া পাছপৰ্টটো মই ডাইল কৰি দিওঁ। কনফাৰ্ম পাছৱৰ্ডটো দি দিওঁ। চাওক বন্ধুসকল এতিয়া মই ৰেফাৰ কোড দিবা দিছে। ৰেফাৰ কোডটো কি দিব? ৰেফাৰ কোডটো এই ৰেফাৰ কোডটো নেদিব 1 2 3 4 বন্ধুসকল। এতিয়া মোৰ ৰেফাৰ কোডটো ডাইল কৰি দিওঁ। মোৰ ৰেফাৰ কোডটো হৈছে 99626 বন্ধুসকল। মোৰ ৰেফাৰ কোডটো ডাইল কৰি দিওঁ 99626 বন্ধুসকল। মোৰ হৈছে এই ৰেফাৰ কোড বন্ধুসকল। মই যাকে এই এপছটো ইনষ্টল কৰিব দিছোঁ সি যদি মোৰ এই ৰেফাৰ কোডটো যদি ডাইল কৰি দিয়ে তেতিয়াহ'লে মই 100টা কইন্স পাই যাম বন্ধুসকল। বাকীখিনিতো জানে বাকচত ক্লিক কৰোঁ, চাইন আপটোত ক্লিক কৰিব
বন্ধুসকল এই এপছটো ফেক এপছ নহয়, সঁচাকৈ পইচা ইনকাম কৰিব পাৰিব। ইনভাইট কৰি মেথান ইনকাম কৰিব পাৰিব বন্ধুসকল। তাৰপিছত মই বেক কৰি দিওঁ। বন্ধুসকল আপোনালোকে গেট এৰিয়াটোত যাব, চাৰ্ভাৰটো ক্ল'জ কৰিব। বন্ধুসকল বহুতা এপছ আছে আপোনালোকে পইচা খানি মোবাইল এপছৰ দ্বাৰা ট্ৰেন্সফাৰ কৰিব। বিকাশ আছে, নগদ আছে, বিটকইন, পেপাল। বন্ধুসকল আপোনালোকে যিহৰ লগত ট্ৰেন্সফাৰ কৰিব বন্ধুসকল, মই ইয়াতে যিকোনো এটাতে ক্লিক কৰোঁ। মই বিকাশটোতে ক্লিক কৰোঁ। বন্ধুসকল ইয়াতে আপোনাৰ ফোন নাম্বাৰটো ডাইল কৰি দিব। বন্ধুসকল মোৰ ফোন নাম্বাৰটো ডাইল কৰি দিওঁ। তাৰপিছত এতিয়া আপোনাৰ কইন্সটো ডাইল দিব। বন্ধুসকল মোৰ কইন্স হৈছে 64টো ডাইল কৰি দিওঁ। তাৰপিছত ৰিডিমটোত ক্লিক কৰিব। বন্ধুসকল আপোনালোকে 10,000 কইন্স হ'লে আপোনালোকে উইথড্ৰ কৰিব পাৰিব। $1 হ'লে আপোনালোকে পেমেন্ট কৰিব পাৰিব। আপোনাৰ $10 কইন্স হ'ব লাগিব আৰু $1 হ'লে আপোনালোকে পইচাখিনি উইথড্ৰ কৰিব পাৰিব। বন্ধুসকল এই এপছটোৰ ইমানখিনি আছিল। বন্ধুসকল এই এপছটো ফেক এপছ নহয়। বন্ধুসকল এই এপছটোত আপোনালোকে সঁচাকৈ পইচা ইনকাম কৰিব পাৰিব। বন্ধুসকল ভিডিঅ'টো চাই যদি ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট বন্ধুসকল মোক কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনে পালে। বন্ধুসকল মই সদায় আৰ্নিং ভিডিঅ' লৈ আহোঁ। বন্ধুসকল আপোনালোক ঘৰতে বহি পইচা ইনকাম কৰিব পাৰিব। বন্ধুসকল আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। বন্ধুসকল মই আপোনালোকৰ কাৰণে সদায় আৰ্নিং ভিডিঅ' লৈ আহোঁ। বন্ধুসকল আজিলৈ বাই, থেংক ইউ, টেক কেয়াৰ, জয় অসম।